আশা কৰোঁ আপোনালোক ভালে আছে। আজি মই আন এটি ভিডিঅ' লৈ আপোনালোকৰ সন্মুখলৈ আহিলোঁ। থাম্বনেইল চাইটো গম পাইছে কিহৰ ভিডিঅ' হয়, গতিকে বলকচোন মোৰ কিটচেন টুৰটো আজি ষ্টাৰ্ট কৰি দিওঁ। আহক। মোৰ কিটচেনটো ইয়াতে মোৰ ড্ৰয়িং ৰুমৰ ওচৰতে ড্ৰয়িং আৰু ডাইনিঙৰ লগতে লাগি আছে। এতিয়া মই ভালকৈ আপোনালোকক দেখুৱাম এফালে। মোৰ কিটচেনৰ এণ্ট্ৰেঞ্চ এয়া মোৰ ডাইনিং ৰুমৰ পৰা আহি এনেকৈ প্ৰথমতে লেফ্ট ছাইডত ইয়াতে ফ্ৰিজটো আছে। ফ্ৰিজৰ ওপৰত সৰু বাস্কেট এটা থৈছোঁ। বাস্কেটত সৰু সুৰা বস্তু যেনে মেডিচিন আৰু আচাৰ এনেকুৱা টাইপ বস্তু কিছুমান আছে। আৰু এই ফ্ৰিজৰ ওপৰত এখন ফ্ৰিজ কাভাৰ এখন লগাইছোঁ। এইখন এমাজনতে কিনিছিলোঁ। আৰু ইয়াৰে পকেটত মই ইয়াত তেজপাত থৈছোঁ। তাৰপিছত এইটো এটা সৰু ৰেক এটা হয়, মানে ড্ৰয়াৰ টাইপ। ড্ৰয়াৰত এইটো এমাজনৰ পৰাই লোৱা ড্ৰয়াৰ আছিলে। আৰু ইয়াতে এটা বাস্কেট থৈছোঁ। বাস্কেটটো বৰ্তমান খালী। ইয়াতে ফ্ৰুটছ থওঁ, এতিয়া যিহেতু একো নাই গতিকে খালী। ইয়াতে থৈছোঁ নহৰু আৰু পিঁয়াজ, আৰু এটা কণ্টেইনাৰ, তাতে আছে শুকান জলকীয়া। তাৰপিছত ইয়াতে আছে আলু, আৰু ইয়াতে এক্সট্ৰা কেৰি বেগ। তলৰটোতো এক্সট্ৰা কেৰি বেগেই আছে। গতিকে এইখিনি। তাৰে পিছত এইটো ছাইডত এখন দৰ্জা আছে, যোনটো মই মোৰ হোম টুৰত দেখুৱাইছিলোঁ আপোনালোকক। বাহিৰৰ বেলকনিত যাব পাৰি। তাৰপিছত এয়া আমাৰ মাইক্ৰৱেভৰ ভিতৰতে এনেকুৱা যোনবোৰ মাইক্ৰৱেভৰ লগত আহে সেইবোৰ বস্তুবোৰ ইয়াৰে ভিতৰতে থৈ দিছোঁ। আৰু ইয়াৰে ওপৰত হাইড্ৰলিক ড্ৰয়াৰ টাইপ এটা আছে। ইয়াতে কিছুমান ব্ৰেকফাষ্টৰ বস্তু যেনে মুছলি আৰু ব্ৰাউন ৰাইচ এনেকুৱা টাইপ বস্তু কিছুমান থৈছোঁ। আৰু তাৰপিছত এইটো চিমনি। তাৰপিছত ইয়াতে এটা কেবিনেট আছে। এইটো কেবিনেটত মই সৰু সুৰা বস্তু যেনে চানা বা বাকী আৰু যিমান লাগতিয়াল বস্তু সেনেকুৱা এইবোৰ ইয়াতে এইটো ড্ৰয়াৰত, এইটো কেবিনেটত এনেকৈ থৈ দিছোঁ। এইখন এখন মছলা ৰেক হয়, এতিয়া খালীয়ে হৈ আছে। ইয়াতে মছলাবোৰ এনেকৈ থওঁ, নামবোৰ লিখি থৈ দিছোঁ, নহ'লে আকৌ পিছত চিনি নোপোৱা হৈ যাওঁ। ইয়াতে এনেকুৱা বস্তুবোৰ আছে। তাৰপিছত ইয়াৰে ছাইডত আৰু এটা কেবিনেট আছে। সৰু সুৰা আঞ্চৰ বস্তুবোৰ আছে। আৰু লগতে এইফালে সেইখন খুলিলেহে এইটো ছাইড খুলিব পাৰি। ইয়াত এনেকুৱা চচৰ বটল আৰু লগতে এক্সট্ৰা প্লেট এনেকুৱা কিবা কিবি আছে। এইটো সিমান ইউজ নহয়, সেইকাৰণে এনেকৈ থৈ দিছোঁ। তাৰপিছত এইখন খিৰিকী, ইয়াত দেখা পায়, হাইৱেটোৱে দেখা পায়। তাৰপিছত ইয়াতে আৰু এটা কেবিনেট আছে। এইটো কেবিনেটত মানে একো বস্তু নাই। ইয়াতে এইটো কেবিনেটত একো বস্তু নাই। এখন ৰ'ব। এইটো কেবিনেটত আমাৰ গিজাৰ এটা আছে। ঠাণ্ডা দিনত কেতিয়াবা বহুত ঠাণ্ডা হয় বাচন ধুবলৈ পানীখিনি, তেতিয়া এই গিজাৰটো অন কৰি লওঁ। আৰু এইফালে আছে আৰুটো। তাৰপিছত এই গিজাৰৰ কেবিনেটটোৰ তলতে আমাৰ বেচিনটো আছে। আৰু এয়া বেচিনৰ তলতেই এটা কেবিনেট আছে, যোনটো এটা ছাইডত এনেকুৱা ৰেক এখন আছিলে, এখন এনেকৈ ওলাই আহে। ইয়াতে কিছুমান বস্তু থ'ব পাৰি, কিন্তু এতিয়া আনছে চব চুই ফুৰে, সেইটো কাৰণে ইয়াত জাষ্ট মই ডাষ্টবিনৰ কাৰণে এক্সট্ৰা কেৰি বেগ থৈছোঁ। আৰু এইটো ছাইডত ডাষ্টবিন আছে, সেইটো নেদেখুৱাওঁ। আৰু এইখন দৰ্জা ফালে ডাষ্টবিন আছে। এইবাৰ ইয়াৰে ছাইডত এনেকুৱা 3টা ড্ৰয়াৰ আছে। এই ড্ৰয়াৰকেইটাত মানে ভিতৰত একদম ৰেক বনোৱা আছে। ইয়াতে প্লেট থোৱা ৰেক আছিলে এইটো। তাৰে ওপৰত এইটো বৰ্তমান খালী। এইটো এটা ৰেক, ইয়াতে সৰু প্লেট বাতি এইবোৰ থ'ব পৰা আছিলে, এইটোও খালী। তাৰপিছত এইটো এটা কেবিনেট, এইটোও খালী। তাৰে পিছত এইটো ছাইডতো এইটো ছাইডত আৰু এটা এনেকুৱা কেবিনেট আছে, এইটো খালী। এইটো বহুত ডাঙৰ কেবিনেট হয়, ডাঙৰ ডাঙৰ বাচন থ'ব পাৰিলোঁ হয়, কিন্তু এইটো বৰ্তমান খালী। সেইটোৰ ছাইডত আৰু এটা কেবিনেট আছে, ইয়াতে চিলিণ্ডাৰটো আছে। তাৰে পিছত গেছটোৰ তলতেই ইয়াতে 3টা আকৌ ড্ৰয়াৰ আছে। তাৰে তলৰ ড্ৰয়াৰটো ডাঙৰ। ইয়াতে কেৰাহী এনেকৈ থ'ব পৰা আছিলে, বা ডাঙৰ বাচনবোৰ থ'ব পৰা আছিলে ডেইলি ইউজৰ। এই ৰেকখন মই এমাজনত কিনিছিলোঁ, গোটেই কেৰাহীবোৰ ভাগ ভাগকৈ থ'বলৈ। কিন্তু আনছে চব চুই ফুৰে, গোটেই কেৰাহী দাঙি লৈ যায়, সেইটো কাৰণে মই বৰ্তমান একো থ'ব পৰা নাই।
তাৰপিছত এইটো এটা ড্ৰয়াৰ, ইয়াতে কৰচ আৰু চামুচ এনেকুৱাতে সৰু সুৰা বস্তুবোৰ ভাগ ভাগকৈ থ'ব পৰা আছিলে। এইটোও বৰ্তমান খালী। তাৰে পিছত ইয়াতে এটা ড্ৰয়াৰ আছে, ইয়াতে সৰু সুৰা বস্তু কিছুমান আছে, মিছেলিনিয়াছ বস্তু। এইটো অনছে লগ পোৱা হোৱা নাই এতিয়ালৈ, সেইটো কাৰণে এইটো এতিয়ালৈ ভৰ্তি হৈ আছে। তাৰপিছত এইটো আছিলে মোৰ মছালা কেবিনেট। এইটো তেনেকৈ টানিলে খুলি আহে আৰু এনেকৈ দুটা ঠাক আছিলে ইয়াতে মছলাবোৰ থ'বলৈ, কিন্তু এইটো খালী কৰিয়ে থৈছোঁ। এইটো আৰু এটা কেবিনেট, ইয়াতে বেছি বস্তু আছে। ইয়াতে বিস্কিট, দাইল, চাউল এনেকুৱাবোৰ বস্তুবোৰ সোমাই থৈছোঁ। এইবোৰ আনছে লৈ লৈ যায়, তথাপি আৰু ক'তনো থ'ম ইমান বস্তু, গতিকে আৰু থৈছোঁ আৰু উপায় নাই। তাৰপিছত কাউণ্টাৰ টপত এয়া মই ট্ৰে এখনত থাৰ্মছবোৰ ৰাখিছোঁ, ইয়াতে গৰম পানী ভৰাই থওঁ। তাৰপিছত ইয়াতে আছে মোৰ হবটো, এইটো 4 বাৰ্ণাৰ হব। যেতিয়া কিটচেনটো বনাইছিলোঁ তেওঁলোকে এইটো দিছিলে কিটচেনৰ লগত একেলগে, কিন্তু ইয়াতে ফিটিং কৰি লোৱা নাই। ফিটিং কৰি এইকাৰণে নল'লোঁ কাৰণ কেতিয়াবা বেয়া হ'লে ছেম চাইজত পোৱা নাযায় বা বেয়া হ'লে মানে খুলিবলৈও দিগদাৰী, সেইটো কাৰণে ওপৰতে থ'লোঁ, ফিটিং কৰি নল'লোঁ হবটো। তাৰপিছত ইয়াতে এটা বাস্কেটত মই এনেকুৱা তেল থৈছোঁ, এটা মিঠাতেল, এটা ৰিফাইন তেল। তাৰপিছত ইয়াতে এটা প্ৰেছাৰ কুকাৰ এটা আছে, যোনটো ডেইলি ইউজ হৈ থাকে, সেইটো ইয়াতে ওপৰতে থৈছোঁ, আৰু এটা গৰম পানী কৰা কেটলি এটা থৈছোঁ। তাৰপিছত ইয়াতে আছে মোৰ মিক্সিটো আৰু কাষত, আৰু ইয়াতে মই এতিয়া ৰেক এখন থৈছোঁ, আৰু ৰেকত এইবোৰ মছলাবোৰ আছে। যিহেতু আপোনালোকে দেখিলে য'ত মছলা কেবিনেট আছিলে সেইটোতো খালীয়ে কৰি থ'বলগীয়া হৈছে, গতিকে এয়া কিটচেন কাউণ্টাৰ টপৰ ওপৰতে এনেকুৱা ৰেক এখনত মই মছলাবোৰ থৈছোঁ। তাৰপিছত ইয়াতে দুটা বাস্কেট ৰাখিছোঁ এনেকৈ, আৰু গোটেই বাচন, মানে গোটেই বাচন নহয়, মানে ডেইলি ইউজ হৈ থকা বাচনখিনি মই এনেকৈ ইয়াতে থ'বলগীয়া হৈছে, যিহেতু তলত আঞ্চৰ কাৰণে মই একোৱে থ'ব পৰা নাই, গতিকে বাচনখিনি এনেকৈয়ে থৈছোঁ। গতিকে এয়াই আছিলে মোৰ কিটচেন। এইটো মই বনাইছিলোঁ স্লিক কিটচেনত, তেওঁলোকে ABCত আছে, তেওঁলোকে এনেকৈ মই দেখিছিলোঁ, দেখি তেওঁলোকক কণ্টেক্ট কৰিছিলোঁ, আৰু তেওঁলোকে ঘৰত আহি জোখ লৈ গৈছিলে আৰু বনাই আনি ইয়াতে ফিটিং কৰি দিছিলে। ইয়াত দূৰৰ পৰা এবাৰ দেখুৱাই দিছোঁ, এনেকুৱা L শেপ হয়। আজি মই আপোনালোকক মোৰ কিটচেনটো দেখুৱালোঁ, আপোনালোকে নিশ্চয় জনাব কেনে পালে মোৰ কিটচেন টুৰটো। আৰু এতিয়া মই আপোনালোকক আৰু এটা বস্তু দেখুৱাবলৈ ওলাইছোঁ, মই মোৰ বাচনবোৰ ক'ত থৈছোঁ। কিটচেনত বেছি বাচন ৰখা নাই, একদম যোনখিনি নহ'লে নহয় সেইখিনিহে ৰাখিছোঁ, কিন্তু আলহী আহিলেও মই আকৌ বেলেগৰ পৰা বাচন উলিয়াবলৈ যাব লাগে। আগতে কিটচেনতে ৰখাৰ প্ৰয়োজন আছিলে, কিন্তু আনছে মানে চব লাৰি ফুৰে, সেইটো কাৰণে মই বেলেগত থ'বলগীয়া হৈছে। গতিকে বলকচোন মই এয়া আহিলোঁ মই আমাৰ গেষ্ট ৰুমলৈ, আৰু ইয়াতে এখন বক্স বেড আছিলে, মোৰ হোম টুৰত দেখুৱাইছিলোঁ আপোনালোকক, আৰু এই বক্স বেডত মোৰ গোটেই বাচন ইয়াতে এনেকৈ থ'বলগীয়া হৈছে। চব বস্তু ইয়াতে আছে, ইয়াতে এনেকৈ থ'বলগীয়া হৈছে। কোনোবা আলহী আহিলে চিধা আহি ইয়াৰ পৰা কাপ গ্লাছ চব ইয়াৰ পৰা উলিয়াই লৈ যাব লাগে, কাৰণ কিটচেনত থ'লেই সি চব উঠাই লৈ ফুৰে, আৰু যিহেতু এইবোৰ কাঁচৰ বস্তু ভাঙাৰ চান্স থাকে, আৰু বাচনবোৰো সি চব উলিয়াই পেলাই দলিয়াই, গতিকে চব মই ইয়াতে এনেকৈ থৈছোঁ। তো ফ্ৰেণ্ডছ, এয়াই আছিলে মোৰ আজিৰ ভিডিঅ'। আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনে পালে জনাবচোন, আৰু যদি মোৰ চেনেলত প্ৰথমবাৰ আহিছে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু আজি ভিডিঅ'টো লাইক কৰি দিব, আৰু নিশ্চয় কমেণ্ট এটা কৰি জনাব কেনেকুৱা পালে।